हेलो गाइस की खबर आशा करूँ भाले আছে চাগে আমাৰো ভালে আজি এটা নতুন ৰেচিপি আনিছো আপোনালোকে শেষলৈকে চাব তেতিয়াহে জানিব মই কেনেকৈ বনাইছো ভিডিওটো যদি ভাল লাগে লাইক কৰিব কমেন্ট কৰিব চাকচোন দেখোতে কৈ কিমান ভাল লাগিছে দেখিছে এফালে মই মাছ আনিছো बादाम और horioh लैसो इफाले बिलाही इफाले केसा जलकिया और नहरु केइफोटामान লৈ লৈছো এটো মই মিক্সাৰত মাৰি লম horioh बादाम केसा जलकिया नहरु দি দিছো আধা পিছা হৈছে মই আকৌ বিলাহি দি দিলাম সম্পূৰ্ণ হৈ গৈছে চাকচোন কি ধুনীয়াকৈ হেৰি কৰি ললো এফালে মই কেৰাহী পাতি দিলো তেল দি দিছো তেলখিনি গৰম হলে মই পিয়াজখিনি দি দিম পিয়াজখিনি অলপ ভাজি লম অলপ ৰঙা হোৱালৈকে ভাজিম এইখিনি ফ্ৰেছ কৰাখিনি দি দিছো এইখিনি অলপ সময় মই ভাজি লম অলপমান ভাজি ললে তেতিয়া তাৰ তেলটো নাইকিয়া হ'ব অকণমান পানী দি ভাজিছো দি পেলাই ধুনীয়াকৈ মিলাই দিছো মই ধুনীয়া কালাৰ এটা হৈছে আৰু উতলিছে আৰু অকণমান জলকীয়া গুড়ি দি দিছো জিৰা গুড়ি ভালে গৰম মছলা অলপ দি দিছো নিমখ দি দিছো এইফালে মাছ দিছো অলপ উতলাই পেলাই মাছখিনি দি দিছো আৰু ধনিয়া পাত দি দিছো 10-5 মিনিটমান সময় ঢাকি দি পেলাই মই উদঙাই দিছো চাওকচোন মোৰ তৰকাৰী ৰেডি হৈ গৈছে ভিডিওটো ভাল লাগিলে লাইক কমেন্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব বেল আইকনটো দবাব মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব চাওকচোন কি ধুনীয়া হৈছে আপোনালোকেও বনাই খাবচোন ভিডিওটো কেনেকৈ পালে কমেন্ট কৰিব বাই বাই